নমস্কাৰ। নিৰ্বাচন গ'ল, নিৰ্বাচনী ফলাফল আমি পালোঁ আৰু হাউলিবাসীয়ে বহু বছৰৰ অন্তত লাভ কৰিব এগৰাকী মন্ত্ৰী বিধায়ক। হয়, এতিয়ালৈকে যদিও মন্ত্ৰিত্ব ঘোষণা হোৱা নাই, তথাপিতো এইটো প্ৰায় স্পষ্ট যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তেখেতে জ্যেষ্ঠতাৰ ভিত্তিতেই হওক বা অভিজ্ঞতাৰ ভিত্তিতেই হওক বৰ দৰে মন্ত্ৰিত্ব লাভ কৰিব। আৰু এই যোৱা 30টা দশকত হাউলিত আচলতে এই অঞ্চলটোৰ উন্নয়নৰ প্ৰতিনিধিত্ব কোনে কোনে কৰিছিল তাকে আমি আপোনালোকক দেখাব খুজিছোঁ। যোৱা 30টা দশক যদি আমি চাব খোজো, এই হাউলি অঞ্চলটো বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল। 1991 চনৰ পৰা যদি আমি চাওঁ, 1991 চনত এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰিছিল ইছমাইল হুছেইন ডাঙৰীয়াই। 1991 চনৰ পিছত 1996 চনত তেখেতে পুনৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে মনোনীত হয়। 2001 চনত তেখেতে পুনৰ বিধায়ক হিচাপে বৰপেটা সমষ্টিৰ বিধায়ক হয় আৰু হাউলি অঞ্চলক প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ তেখেতে 15 বছৰ এই অঞ্চলটোত আমাৰ হাউলি অঞ্চলৰ এগৰাকী বিধায়ক হিচাপে আমি পাইছিলোঁ। আৰু তেখেত অকল বিধায়কে আছিল তেনেকুৱা নহয়, কংগ্ৰেছৰ তেখেত এগৰাকী মন্ত্ৰিত্বও তেখেতে লাভ কৰিছিল। ভূমি সংৰক্ষণ বা সংখ্যালঘু উন্নয়ন, স্বৰ উন্নয়নৰ তেখেতে মন্ত্ৰিত্বও লাভ কৰিছিল। তাৰপিছত 2006 চনত অগপৰ বিধায়ক হ'বলৈ সক্ষম হয় গুণীন্দ্ৰনাথ দাস ডাঙৰীয়াই। পিছত 2011 চনত পুনৰ অগপ পৰাস্ত হয় আৰু AIUDFৰ আব্দুৰ ৰহিম খান এই সমষ্টিটোৰ বিধায়ক হয় আৰু তেখেতৰ পিছত 2016 চনত গুণীন্দ্ৰনাথ দাস পুনৰ বিধায়ক হয় অগপৰ আৰু 2021 চনত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদ এই বিধানসভা সমষ্টিটোৰ বিধায়ক হয়। গতিকে এইদৰে আমি 2025 চনলৈ আমি এক যাত্ৰা দেখিলোঁ, যি যাত্ৰা অগপ আৰু UDF আৰু কংগ্ৰেছ দলৰ আমি বিধায়কসকলক আমি জনপ্ৰতিনিধি হিচাপে লাভ কৰিছিলোঁ। গতিকে এয়াই প্ৰথমবাৰৰ বাবে হ'ব হাউলিয়ে প্ৰথমগৰাকী বিজেপি বিধায়ক লাভ কৰিছে। সমষ্টি নিৰ্ধাৰণৰ পিছত হাউলি এতিয়া ভবানীপুৰ সৰভোগৰ অন্তৰ্গত হৈছে আৰু এই সমষ্টি নিৰ্ধাৰণৰ পিছত বিজেপি বিধায়ক হিচাপে আমি পোনপ্ৰথমবাৰৰ বাবে ৰঞ্জিত কুমাৰ দাসক আমি জনপ্ৰতিনিধি হিচাপে লাভ কৰিছোঁ। ৰঞ্জিত কুমাৰ দাসৰ ৰাজনৈতিক কাৰ্যকাল যদি চোৱা যায়, 2011 চনৰ পৰা 21 চনলৈ তেখেতে সৰভোগ সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু 2021 চনত তেখেতে পাটাচাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক হয় আৰু এই বৰ্ষত তেখেতে আমাৰ এই অঞ্চলটোৰ বিধায়ক হিচাপে তেখেতে নিৰ্বাচিত হৈছে। সকলো হাউলিবাসীয়ে আজি এয়াই বিচাৰিছে হাউলিত এক নতুন উন্নয়ন হওক আৰু এই উন্নয়নৰ যাত্ৰাৰ নায়ক হওক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। আপোনালোকেও কমেণ্টত জনাওক হাউলিৰ মূল সমস্যা কোনবোৰ আচলতে সমাধান কৰিবলগীয়া আছে, কমেণ্টত জনাওক আৰু আগন্তুক ভিডিঅ'ত আমি হাউলিৰ বিভিন্ন সমস্যাসমূহক ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ প্ৰকাশ কৰিম।